আসাম টেক্টৰ মানে হ'ল গাহৰি মাংস ভাতৰ লগত খাব পালেহে মজা লাগিব ৱাও হোৱাট আ সুপাৰ থিংকিং সুপাৰ কলে কি জানি অকনমান কমে হ'ব ছাৰ সুপাৰ সেভি ওপৰ ঠিক আছে দে বুদ্ধাহঁত ক্লাছটো এতিয়া আমি আৰম্ভ কৰিম ও ছাৰ আমাৰ এটা সৰু সুৰা ধুনীয়া প্ৰশ্ন আছে কি প্ৰশ্ন মানে ছাৰ এই যে এইচএছ পৰীক্ষা উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ পৰীক্ষা নাইবা মেট্ৰিক পৰীক্ষাত ষ্টুডেন্ট বিলাকে যে টপ কৰে অসমৰ ভিতৰতে ষ্টেণ্ড কৰে 1 নম্বৰ 2 নম্বৰ 3 4 5 সিহঁতে বাৰু ৰাতিপুৱা দুপৰীয়া গধূলি কি খাই কিতাপ পঢ়ে মাথাটো যে ইমান হাইব্ৰিড হৈ পৰিল চেছ বাপেকে খাপ বাপেকে মাহাকৰ বোৱা ভাতৰ জোল এদাই কি খাই কিতাপ পঢ়ে মন কৰিব ছাৰ মোৰ এটা চিন্তাধাৰা আছে যিবিলাকে টপ কৰে সিহঁতে চাগে বেছিকে নাইবা গাহৰি মাংস ব্ৰইলাৰ মাংস মাছ মাংস বেছিকে নেখায় কেনেকে গম পালি কম ছাৰ দ্বিতীয়তে 3 বেলা 3 সাঁজ ভাত নেখায় তই এনে নেখায় বুলি কৈ থাকিলে কেনেকে হ'ব নেখায় যদি খায় কি ওবে মাক চকলাই তোৰ মতে যদি নেখায় সব তেনেহলে খায় কি নোখোৱাকে কেনেকে জীয়াই থাকিব নহয় মানে ইয়াতো এটা লজিক আছে এতিয়া সামক মন কৰ মাছ মাংস তাগৰা দি দিং না আমি যি পাই তাকে মাৰি দিং আমি তো ভালকে পঢ়িব নোৱাৰো এটা হিহতক সা আমাতকৈ বিপৰীত হ'ব লাগিব আমাৰ দৰে যদি মাছ মাংস খোৱা হলে আমাৰ শাৰীত পৰি গলহেতেন হিহতে পঢ়িব নোৱাৰিলেহেতেন হিহতে মাছ মাংস নাখায় অকনমান ইউনিক হৈছে মানে কেছটো বুজি পাইছ কি ভেলেকা লজিক লগাইছ এয়া তাৰ মানে 2 শ্ৰেণী মানুহ আছে এক শ্ৰেণী তহঁত এক শ্ৰেণী সিহঁত তহঁতে পঢ়িব নোৱাৰ সিহঁতে পাৰিছে তহঁতে মাছ মাংস খাও সিহঁতে খাব নালাগিব বেছিকে সেইকাৰণে পাৰিছে কাৰণ তহঁতে খাও নোৱাৰ কথা শুন ইয়াৰ কথা বাদ দিয়ক ছাৰ গছত গৰু উঠা বুদ্ধি দিব ই এতিয়া গৰম সিজন চলিছে তামান গৰম 40 ডিগ্ৰী 41 ডিগ্ৰী সেলচিয়াছ উঠি গৈছে গতিকে এই হেন টিকাপটা গৰমটো কেনেকে নাইকিয়া কৰিব পাৰি তাৰ কেইটামান মই অনলাইন অৱশ্যে নহয় কি ক'ব এতিয়া ইউনিক ধৰণৰ লজিক কম যুক্তি কম উপায় কম এ মজা হ'ব তোৰ এই উপায় কিটা ব্যৱহাৰ কৰি যদিহে অকনমান গৰমটো ঠাণ্ডা কৰিব পাৰি কি উপায় প্ৰথমতে ছাৰ আপুনি কওকচোন এতিয়া কি মাহ চলি আছে অবভিয়াছলি জুন মাহ গতিকে ছাৰ প্ৰথমতে আপুনি ঘৰত যি ক্যালেন্ডাৰ থাকে তাৰে যি জুন মাহ ওলাই আছে সেই জুন মাহটো উলুটা কৰি ডিসেম্বৰ মাহটো উলিয়াই দিব বাপেকে চাব ঠাণ্ডা অনুভৱ কৰিব কাৰণ ঘৰত ডিসেম্বৰ মাহৰ ক্যালেন্ডাৰ লাগি গল ডিসেম্বৰ মাহ মানে ঠাণ্ডা মাহ এবাৰ মই ক'বলৈ লৈছোঁ দ্বিতীয়টো বুদ্ধিৰ বিষয় দ্বিতীয়টো উপায়ৰ বিষয় দ্বিতীয় উপায় অনুসৰি মোবাইলত যি আমাৰ ডেট চন তাৰিখ আপডেট হৈ আছে হেতু উল্টা পাল্টা কৰি পেলাব লাগিব চাই হাজাৰ লাখ কোটি মানুহে যদি নিজৰ মোবাইলটোত এই চন তাৰিখ মাহ ডিসেম্বৰ মাহ বনাই দিয়ে জুন মাহৰ ঠাইত তেতিয়াতো লাখ হাজাৰ মানুহৰ মোবাইলত আপডেট হৈ যাব ডিসেম্বৰ মাহ তেতিয়া বতৰটোৱেও বাধ্য হৈ যাব যে হয় এইটো ডিসেম্বৰ মাহ গতিকে ঠাণ্ডা পৰি যাব মলয়াৰ দুপাখিত মোৰ মনৰ বতৰা লিখি মেলি ভগৱানৰ ওচৰলে পঠাই দিয়া বিশেষকৈ তোৰ উপায় কিটা খাটাৰা উপায় কৈছ ফাটাই দিছ মাক চকলাই ছাৰ ট্ৰেডিশনাল প্ৰফেশনাল ইন্টাৰনেশনাল উপায় ইটো ছাৰ মাকা অষ্ট্ৰেলিয়া বেলেগ ধৰণে ফাটাই দিছে আরে নকবি ইয়াৰ উপায় খাটাৰা ট্ৰেডিশনেল প্ৰফেশনেল ইন্টাৰনেশনেল কথা কিখাৰ ওলালে যেতিয়া শব্দকেইটা ওলালে যেতিয়া এটা উদাহৰণ দেচোন এইটো নহয় বেলেগ ট্ৰেডিশনেল প্ৰফেশনেল ইন্টাৰনেশনেল যুক্তি দে উদাহৰণ দে অসমীয়া ভাষা দেখাৰ কথা আছে ছাৰ ধানটোৱে প্ৰতি কণটো মানুহটোৱে প্ৰতি মনটো তাৰ মানে আপুনি যদি চেষ্টা কৰা আপুনি যদি ধৈৰ্য ধৰা তেনেহলে সফলতা লাভ কৰিবা হয় দে ঠিক কৈছ কিন্তু মই সোধা প্ৰশ্নৰ লগত তই দিয়া উত্তৰ কিবা এটা নিমিলিলে নহয় মানে ছাৰ মই এতিয়া মিলামহে মই আৰম্ভণিটো কৰিছিলো ছাৰ আমাৰ আছে ফেচবুক হোৱাটছআপ ইনষ্টাগ্ৰাম প্ৰথমতে আমি ফেচবুকক জিন্দাবাদ ক'ব লাগিব কাৰণ
প্ৰশ্নৰ উত্তৰ আমাক দি গৈছে আগতে তেনেহলে চোন এয়া চেষ্টাৰ অসাধ্য হৈছে খাদ্য তাৰহে যুক্তি হয় ছাৰ মিছিক মাতেৰে যদি আমি উত্তৰ দিবলৈ চেষ্টা কৰোঁ তেনেহলে নৰ্মেল ভাৱে মদ খোৱাটো হৈছে এটা ট্ৰেডিশনেল কিন্তু অভাৰ মদ খাই বমি কৰাটো হৈছে এটা প্ৰফেশনেল আনহাতে সুচৰি বাগৰি মাক চকলাই ঘৰলৈ অহাটো হৈছে ইণ্টাৰনেশ্যনেল যুক্তি আমুক তামুক ট্ৰেডিশনেল প্ৰফেশনেল ইণ্টাৰনেশ্যনেল এটা কথাহে মোৰ ক'বলৈ মন গৈছে এতিয়া খতম বাই টাটা গুড বাই খতম ফিনিছ সৰু সুৰাকে এটি যুক্তি থাকি গ'ল হয় ছাৰ দে ষ্টাৰ্ট ফেচবুক জিন্দাবাদ ফেচবুক জিন্দাবাদ ফেচবুক জিন্দাবাদ হ'ব হয় ছাৰ থেংক ইউ ছাৰ ঠিকেই কৈছ দে লাষ্ট ফিনিচিং হিচাপে ৰবি শৰ্মাৰ এখন চিনেমা ওলাইছে নহয় চালি নাই শ্ৰী ৰঘুপতি যোৱাকালি মই চাই আহিলোং দে তামান ফাটাই দিছে কি কম কি এণ্ট্ৰি কি এক্সিট মানে এক্সিটটো পাছত হ'ব মাজৰ যি কাহিনী যি ফাইট মাই গড আৰে ছাৰ ৰবি শৰ্মা দাৰ চিনেমা বুলি ক'লে মই এক্সাইটেড হৈ থাকো না মইতো চালো মাক চকলাই কিন্তু এইটো আকৌ কেনেকুৱা কিন্তু মানে আৰু কেনেকুৱা কিন্তু ছাৰ কিন্তু মানে টিম্পু হ'ব পাৰে চন্দ মিলিছে হয় দে ঠিকে কৈছ তই কিন্তু মানে টিম্পু মানে কিন্তু দৌৰি যাম ৰঘুপতি চাম বোলো দৌৰি যাম ৰঘুপতি চাম দৌৰি যাম মজা দৌৰি যাম ৰঘুপতি চাম